কি খবৰ আপোনালোকৰ? জনাইছোঁ মোৰ ইউটিউব চেনেললৈ চিমন বি ব্লগছ। হ'ব, তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নহৰু কাটছা? কাটিছোঁ। কি বনাবি আজি? চিকেন আৰু ভাত হৈ আছে। কি হ'ল? কি কৈছা? এই চাওক আপোনাৰ আমাৰ পূৰা ৰেডি হৈ আছে আজি খানাটোৰ। আজি পূৰা ৰেডি চিকেন আৰু এইবিলাক মছলা একেলগতে গোটেইখিনি মিক্স কৰি লৈছোঁ। হালধি, আদা নহৰু, এইফালে বিলাহী সৰু সৰু কাটি লৈছোঁ আৰু এইটো আদা নহৰু একেলগে আছে। আমাৰ ভাত ৰেডি হৈ আছে। এইটো ভাত আমি তিনিজনে খাম, ইয়াতে বনাম বঢ়িয়াকৈ। এইটো ৰহমান হয় আৰু এইটো মই। আজি মই খানা বনাম, এতিয়াহে হৈছে। এয়া পিঁয়াজ দিলে আমাৰ হাতা আজি এইটো। আজি হাতা আনিব পাহৰি থাকিলোঁ। আদা নহৰু লৈছে, ইয়াত ঢালিম। এতিয়া বিলাহী দিম। অলপমান এতিয়া নিমখ দিম সিজি যাবৰ কাৰণে। সিজিবৰ কাৰণে নিমখ দিছোঁ অলপমান। জিৰা, গৰম মছলা, চিকেন মছলা আৰু ধনিয়া পাউডাৰ একেলগে আছে। আমি এইটো 1 চামুচ দিম। মাংসটো দিম এতিয়া। এতিয়া অলপমান লাগি থাকিম। ভোটজলকীয়া খাবা। এইটো লওক। আলু দিলোঁ। কি কৈছা আৰু কোৱাচোন? কি ভূটান নিচিনা চাই আছা? ইউটিউব চেনেল এনেকে খবৰ দিলে মই লাজ লাগি যায় নহয়। কিয় লাজ লাগিব লাগে? ইউটিউব চেনেল কথা কৈ থাকিবলৈ ভালহে লাগে, অলপমান মাজে সময়ে কৈ থাকিবলৈ। তেতিয়া লাজটো নাইকিয়া হৈ থাকে। আজি ভাত খাই মজা লাগিব। হয় হয়, ধনিয়া পাত দি দিম। তিনিজনৰ বাতি, তিনিজনৰ খানা, তিনিজনৰ সমান সমানকৈ ভগাই লৈছোঁ। এতিয়া খাবৰ কাৰণে থাল কাঢ়ি ধুই দিছে। এতিয়া নিজৰ বাতিটো অলপমান টেষ্ট কৰি চাওঁ। বঢ়িয়া হৈছে। তই ভাত খাব আহিলে দেই, ভাতটো বাঢ়। কি কৰি থাকিবি? ভাত নষ্ট নকৰিবি হা, লাগিলে দুবাৰ ল'ব ল'বি। মজা লাগিব খাই আজি। ভাত বাঢ়ে ৰান্ধি আৰু অলপ দে ভাত। এতিয়া টেষ্ট কৰি ক কেনেকুৱা লাগছে। আলু আলু খাই নেকি? মজা টেষ্টি।
মাংসটো খাইছা আগতে ভাল হৈছে নাই পাইছা এয়া লেগ পিচ এই দেনা পিচ লেগ পিচ নেকি এইটো এইটো দেনা লেগ পিচ নেকি এইটো? দানা আৰু তই চুপৰ চুপাৰ এতিয়া আমি খাওঁ তাৰপিছত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টটো কোনে কৰিব ভাল লাগছে নে বেয়া লাগছে ভাল লাগছে নে বেয়া লাগছে এইটো চাই কমেণ্ট কৰি দিব মোৰ খোলা আজি ঘৰত থাকিলে কি কৰিলে ক'ব ইউটিউব চাই থাকিলে হয় আৰু সেইটোৱেই আৰু কামটো কালি কি কৰিবি খালি ইউটিউব চাই থাকিম কালি আমি আহিব লাগিব আৰু কালি খাম কালি কি খাবি মজাকে কালি মাংসই খাম কালি ছাগলী খাব আৰু ছাগলী খাব আছে কিবাকে 100 টকা ওলাইছে পকেটৰ পৰা কি কয় তোক কি কয় কালি কি খাবি ঘৰত মাছ ভাল লাগিছে মজা লাগিছে মোৰো ভাল লাগিছে চুলটো গ্ৰেভিটো মজা লাগিছে কেতিয়াবা এইটো ভিডিঅ'টো চাই পেলাই আচৰা পৰা ক'ব জেগাটো চিনাকি চিনাকি লাগে বুলি ক'ব জাগাটো চিনাকি চিনাকি লগা বুলি ক'ব আচৰা সোধে আচৰাবোৰ নাহাঁহিবি বেছিকে ইয়ে চিনি পাব কৈছোঁ নহয় ই পাবয়ে আশা কৰিবা আশা কৰিলে চিনি পাব গেৰেণ্টি ই ভিডিঅ' দিলে চায়ে মানে কি কৰিবি আৰু ইয়াৰ তোকো ছাবস্ক্ৰাইব কৰি দিছোঁ তই গমাই পোৱা নাই ভিডিঅ' চাবি আগৰকেইটা চোৱা নাই চোৱাই নাই মই এখন চাব আৰু চাব লাগিব হাঁহিছা যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব লগত থকা বেল আইকনটো দবাই দিব বাই 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 বাই